নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ দেশ ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত 7 নম্বৰ ডাঙৰ দেশ আৰু জনসংখ্যাৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত 1 নম্বৰ জনবহুল দেশ। ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যময় আৰু সাংস্কৃতিকভাৱে চহকী দেশ। বৰ্তমান ইয়াত 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। আজি মই তোমালোকক 28খন ৰাজ্য, 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ইয়াৰ ৰাজধানীবোৰৰ নাম ক'বলৈ ওলাইছোঁ। তোমালোকে মন দি শুনিবাচোন আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবাচোন। 1 নম্বৰ অন্ধ্ৰপ্ৰদেশ, ৰাজধানী অমৰাৱতী। 2 নম্বৰ অৰুণাচল প্ৰদেশ, ৰাজধানী ইটানগৰ। 3 নম্বৰ অসম, ৰাজধানী দিছপুৰ। 4 নম্বৰ বিহাৰ, ৰাজধানী পাটনা। 5 নম্বৰ ছত্তীশগড়, ৰাজধানী ৰায়পুৰ। 6 নম্বৰ গোৱা, ৰাজধানী পানাজী। 7 নম্বৰ গুজৰাট, ৰাজধানী গান্ধীনগৰ। 8 নম্বৰ হাৰিয়ানা, ৰাজধানী চণ্ডীগড়। 9 নম্বৰ হিমাচল প্ৰদেশ, ৰাজধানী চিমলা। 10 নম্বৰ ঝাৰখণ্ড, ৰাজধানী ৰাঁচী। 11 নম্বৰ কৰ্ণাটক, ৰাজধানী বাংগালোৰ। 12 নম্বৰ কেৰেলা, ৰাজধানী তিৰুৱনন্তপুৰম। 13 নম্বৰ মধ্যপ্ৰদেশ, ৰাজধানী ভোপাল। 14 নম্বৰ মহাৰাষ্ট্ৰ, ৰাজধানী মুম্বাই। 15 নম্বৰ মণিপুৰ, ৰাজধানী ইম্ফল। 16 নম্বৰ মেঘালয়, ৰাজধানী শ্বিলং। 17 নম্বৰ মিজোৰাম, ৰাজধানী আইজল। 18 নম্বৰ নাগালেণ্ড, ৰাজধানী কহিমা। 19 নম্বৰ উৰিষ্যা, ৰাজধানী ভুৱনেশ্বৰ। 20 নম্বৰ পাঞ্জাৱ, ৰাজধানী চণ্ডীগড়। 21 নম্বৰ ৰাজস্থান, ৰাজধানী জয়পুৰ। 22 নম্বৰ ছিকিম, ৰাজধানী গেংটক। 23 নম্বৰ তামিলনাডু, ৰাজধানী চেন্নাই। 24 নম্বৰ তেলেংগানা, ৰাজধানী হায়দৰাবাদ। 25 নম্বৰ ত্ৰিপুৰা, ৰাজধানী আগৰতলা। 26 নম্বৰ উত্তৰ প্ৰদেশ, ৰাজধানী লক্ষ্ণৌ। 27 নম্বৰ উত্তৰাখণ্ড, ৰাজধানী দেৰাডুন। 28 নম্বৰ ৱেষ্ট বেংগল, পশ্চিমবংগ, ৰাজধানী কলকাতা। এইবাৰ 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ইয়াৰ ৰাজধানীবোৰৰ নাম চোৱাচোন। 1 নম্বৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ৰাজধানী পৰ্ট ব্লেয়াৰ। 2 নম্বৰ চণ্ডীগড়, ৰাজধানী চণ্ডীগড়। 3 নম্বৰ দাদৰা আৰু নগৰ হাভেলী আৰু দিউ, ৰাজধানী দমন। 4 নম্বৰ দিল্লী, ৰাজধানী নতুন দিল্লী। 5 নম্বৰ জম্মু আৰু কাশ্মীৰ, ৰাজধানী গ্ৰীষ্মকালত শ্ৰীনগৰ আৰু শীতকালত জম্মু। 6 নম্বৰ লক্ষদ্বীপ, ৰাজধানী কাভাৰাত্তি। 7 নম্বৰ পুডুচেৰী, ৰাজধানী পণ্ডিচেৰী। 8 নম্বৰ লাডাখ, ৰাজধানী লেহ। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।